জিপানিকা ব্লগ মোৰ ব্লগত আপোনালোকক সবকে স্বাগতম জনাইছো। আজি মানে মই আপোনালোকক 10 টকাত আমাৰ হোটেলত মই খানা খাই দেখাম। 10 টকাত পেট ভৰে, মানে একেবাৰে পেট ভৰাকে 10 টকাত মই আপোনালোকক খানা খাই দেখাম। আৰু এটা কথা নহয়, ইয়াতে ইমান সুবিধা যে আমাৰ হোটেল আছে, মানে গভৰ্ণমেণ্ট চৰকাৰী আমাৰ হোটেল আছে। তাতে মানে 10 টকাত খালে একেবাৰে পেট ফুল হৈ যায়। মানে যদি আপোনালোকৰ 30 টকা আছে তেনেহ'লে 3 টাইম আৰামকৈ খাব পাৰিব। মানে ইয়াৰ ইমানে ভাল, মানে 30 টকাটো বেছিয়ে হ'ল, 25 টকা 20 টকাতে হৈ যাব। আৰু আমাৰ নুৱেতো ডিউটি গৈছে, নুৱে কৈছে মানে ডিউটি আৰু দুৰ্গা পূজাও আহিছে। দুৰ্গা পূজাততো কাপোৰ চাপোৰ ল'ব যাব লাগিব না, কাপোৰ চাপোৰ ল'ব লাগিব। আৰু এফালে কাপোৰ চাপোৰ আজি ধোৱা নাই, ধুম লাহেকৈ ধুম। আৰু আমাৰ ৰুমটো অলপ চফা তফা কৰিব লাগিব। কালি বৌহেতিও আহিছে, নহ'লে বৌহেতি ক'ব ইমান লেতেৰা থাকে ক'ব। আৰু এটা কথা নহয়, এতিয়া মই 10 টকাত খাম। 10 টকাত মানে একদম মানে পূৰা পেট ভৰাই খাম, ইডলি ধোচা পেট ভৰাই খাম। ইয়াক মানে ক'বই নালাগে, মানে ইমান কম পইচাত যে পায়, বহুত ভাল লাগে মনটো। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, গম পাব মানে ইমান সুবিধাজনক ইয়াতে যে কৰি দিছে, যে মানে আমাৰ হোটেল খুলি দিছে। ইমান সুবিধাজনক যে যাৰ ওচৰত পইচা মানে বেছি মানুহৰতো দামী হোটেল না, আৰু কম পইচাৰ মানে আমাৰ হোটেলত মানে গৈ একদম খাব পাৰিব। মানে মই এতিয়া আপোনালোকক খাই দেখাম। এতিয়া মই গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকক। এতিয়া মই অলপ ওপৰৰ পৰা দেখাই দিওঁ, তাৰপিছত মই গৈ থাকোঁ। মানে ইয়াৰ পৰা দেখা পোৱা নাযায় এইটো বিল্ডিং, এইটো ছাইডত আছে। হাইয়া সেইটো ট্ৰেন্সফৰ্মাৰ এইটো ছাইডত আছে। মানে সেইটো বিল্ডিং এইটো ছাইডত আছে। মই আপোনালোকক মানে ওচৰৰ পৰা মানে এতিয়াতো মই যামেই, আপোনালোকে চাব, ভালকৈ চাব। আৰু ওপৰৰ পৰা চাই লওক, আমাৰ ওপৰৰ পৰা মানে বিল্ডিং ওপৰৰ পৰা কেনেকুৱা লাগে, চেন্নাই নাজাৰা চাই লওক অলপ, কেনেকুৱা লাগিছে কি কথা। এইয়া আমাৰ ৰুমৰ ওপৰৰ পৰা দেই, এইটো হেৰি টেংকি আছে, টেংকিৰ ওপৰত উঠিছোঁ। ইয়াৰ পৰা চাই লওক কেনেকুৱা লাগিছে চেন্নাই। আজি বতৰ ডাৱৰীয়া, ইমান ভালো নহয় বতৰ, বৰষুণো দিব পাৰে, কোনো ঠিক নাই। মই আপোনালোকক এতিয়া গৈ থাকোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো, গম পাব। হেল্ল' দোস্ত, ফাইনেলি গৈ আছোঁ মানে বেছি দূৰতো নায়েই, আৰু খোজেৰে গৈ আছোঁ। মানে কি কৰিব আৰু গৈ আছোঁ, বেছি দূৰ নাই। এতিয়া মানে পাবলৈ একদম চাই থাকক, ভাল লগা হ'ব। হাই দোস্ত, গৈ আছোঁ আৰু বৰষুণো দি আছে, লাহে অলপ বৰষুণো দি আছে। মই গৈ থাকোঁ এতিয়া পটাপট, আৰু বেছি দেৰি নালাগে, 2 মিনিট লাগিব। চাই থাকক, একদম মানে 2 মিনিটত পাই যাম। আৰু চেন্নাই বহুত ট্ৰাফিক হয়, চব কিমান ট্ৰাফিক চেন্নাইত, কিমান গাড়ী চাই লওক। ফাইনেলি পালোঁ। এতিয়া মই গৈ আছোঁ, এয়া হোটেল, ইয়াতে আমাৰ হোটেল, ইয়াতে 10 টকাত এতিয়া খাম, চাব পেট ভৰাই। এয়া ভিতৰত কেনেকুৱা আছে, খাই আছে, ইয়াতে চবে খাই আছে। আৰু ময়ো খাম 10 টকাত। এয়া চব 10 টকাত খানা, 10 টকাত। মই মোবাইলটোকে ইয়াতে থৈ দিম, হাতটো ধুই বহুত টেষ্ট। খাই বস্তু ফাইনেলি খোৱা হৈ গ'ল। মই এতিয়া গৈ থাকোঁ, আপোনালোকে চাই থাকোঁ। 10 টকা খানা খালোঁ, 10 টকা একদম পেট ভৰাই খানা খালোঁ। 10 টকাত ইমান দিছে, 10 টকাত। আচৰিত কথা নহয় জানো, 10 টকাত যে খানা, 10 টকাত 10টা ইডলি দিছে। 10টা ইডলি মানে মই আধা এৰিয়ে দিলোঁ। মানে মই ভাবিছিলোঁ 5 টকা ল'লে ঠিকেই হ'লে হয়, 5 টকাত মানে 5টা ইডলি, 10টা ইডলি খাই একদম পেট পূৰা ভৰি গৈছে। মানে এতিয়া মই একদম মানে কাই লাগি গৈছে। সেইকাৰণে মানে ইয়াতে বহুত সুবিধা। কেতিয়াবা যদি বহুত সুবিধা, ইয়াৰ মানে
যোনটো গৰীব মানুহৰ বহুত মানে সুবিধা হয় 10 টকাত যে মানে দিনত আৰু 30 টকা হ'লে হৈ যায় আৰু হেল্ল' দোস্ত আপোনালোকে ভিডিঅ'টো কেনেকৈ পালে কি কথা কমেণ্ট কৰি জনাব আৰু মই ইমানতে ভিডিঅ'টো শেষ দিওঁ গতিকে বাই।